এনপিএছৰ এইটো কন্টিনিউড ভিডিও এনপিএছ পাৰ্ট 2 আগৰ ভিডিওটোত আমি এনপিএছ কি ইয়াক কেনেকৈ খুলিব পাৰিব কি কি এসেট ক্লাছ আছে ইনভেস্ট কৰিব কাৰণে সকলো কথা জানিব পাৰিলো ওপৰৰ আই বাটনটো ক্লিক কৰিলে আগৰ ভিডিওটো চাব পাৰিব অনুৰোধ কৰিম যাতে পাৰ্ট 1 ভিডিওটো চাইহে পাৰ্ট 2 ভিডিওটো চাই এনপিএছ আপুনি খুলিলে কন্টিনিউয়াস পেমেন্ট কৰি আছে কন্ট্ৰিবিউশনটো তাৰ পিছত ৰিটায়াৰমেন্টৰ এজ আহিলে 60 ইয়াৰ্স কেনেকৈ উইথড্ৰ কৰিব তাৰ ইয়াৰ টাৰ্মছ এণ্ড কণ্ডিশন কি আছে এইখিনি জানো আহক 60 ইয়াৰ্স হলে লগে লগে পইচাটো উইথড্ৰলৰ কাৰণে প্ৰসেস নকৰি 70 ইয়াৰ্স লৈকে আপুনি এনপিএছ টো কন্টিনিউ কৰি ৰাখিব পাৰে তাৰ পৰা এক্সটেন্ড কৰিব নোৱাৰে 70 লাষ্ট এজ এনপিএছ 60 ইয়াৰ্স এজ হলেহে উলিয়াব পাৰিব আৰু অকল এই নহয় গুটেই জমা হোৱা টকাখিনি সম্পূৰ্ণকৈ উলিয়াব নোৱাৰে এনপিএছৰ নিয়ম মতে জমা পুঁজিখিনিৰ 60% উলিয়াব পাৰে অকল 60% কিয় 100% কিয় নিদিয়ে কাৰণ পিএফআইডিৰ মতে অৱসৰৰ পাছত এটা ৰেগুলাৰ ইনকাম থাকিব লাগে সেই কাৰণে বাকি 40% এটা ৰেগুলাৰ ইনকাম দৰে উলিয়াবৰ কাৰণে সেই টকাখিনি এনুইটি প্ৰভাইডাৰক দিয়া যায় এই এনুইটি প্ৰভাইডাৰৰ পৰা মান্থলি এটা পেনশন পাই থাকিব কিনত দেখুৱাৰ দৰে 9টা এনুইটি প্ৰভাইডাৰ আছে এইকেইটাৰ পৰা যেটো চন লাগে হেতুৰ পৰা আপুনি পেনশন লব পাৰিব এতিয়া আহো যদি আমি এনপিএছ টোনৰ এজ 60 হোৱাৰ আগতে যদি এক্সিট কৰিব খুজে তেতিয়া কি কি অপচন আছে যদি এনপিএছ ৰ উলাব খুজিছে গভৰ্ণমেন্ট এমপ্লয়ী হৈ যদি ভিআৰএছ লৈছে অৰ্থাৎ ভলান্টাৰী ৰিটায়াৰমেন্ট লৈছে আৰু যদি নৰ্মেল এমপ্লয়ী হয় তেতিয়া যিখিনি জমা আছে সেইখিনিৰ কৰ্পাছখিনি 20% এ উলাব পাৰিব আৰু বাকি 80% পেনশন হিচাপে লব লাগিব কিন্তু কন্ডিশন এটা আছে যে 10 ইয়াৰ্স এটো চলাবই লাগিব তাৰপিছত আহিলে যদি বাই চান্স কোনোবা এনপিএছ হোল্ডাৰৰ ডেথ হৈ যায় তেতিয়া নমিনি জনে 100% উইথড্ৰ কৰিব পাৰে বা পেনশন হিচাপেও লব পাৰে পাৰ্সোনেল উইথড্ৰ এনপিএছৰ যেটো নিয়ম আছে যদিও এনপিএছৰ পুঁজিখিনি ৰিটায়াৰমেন্টৰ বয়সলৈ লক থাকে কিছুমান সিৰিয়াস কাৰণত আপোনাক উলিয়াব দিয়ে কাৰোবাৰ যদি ক্ৰিটিকেল ইলনেছ হৈছে বা ল'ৰা-ছোৱালীৰ বিয়া বা হায়াৰ এডুকেশনৰ কাৰণে আপোনাৰ টকা লগা হৈছে তেতিয়া আপোনাৰ পাৰ্সোনেল উইথড্ৰ কাৰণে এলাউ কৰে কিন্তু এটা মন কৰিব যে গোটেই টেনিউৰটো তিনিবাৰ উলিয়াব পাৰিব তাতকৈ বেছি উলিয়াব নোৱাৰে আৰু কন্ট্ৰিবিউশন যিখিনি কৰিছে তাতে 25% উলিয়াব পাৰিব এমপ্লয়াৰ কন্ট্ৰিবিউশন খিনি তাতে নধৰে আৰু যিখিনি ইন্টাৰেষ্ট পাইছে সেইখিনিও নধৰে অকল আপোনাৰ টোটাল কন্ট্ৰিবিউশন খিনি যেতিয়া আপুনি পাৰ্সেল উইথড্ৰ কাৰণে ক্লেম কৰিব তাৰে যিখিনি আমি নিজৰ ফালৰ পৰা কন্ট্ৰিবিউশন কৰা আছে সেইখিনিৰ 25% উলিয়াব পাৰিব ইয়াৰ 2 এখন যদি খোলা আছে তেতিয়া তাৰে পইচাটো যেতিয়া উলাব পাৰে তাতে কোনো ৰেস্ট্ৰিকশন নাই আৰু এটা মন কৰিব এই পাৰ্সেল উইথড্ৰ কন্ডিশনখিনি 3 বছৰ এনপিএছ টো চলোৱাৰ পিছতহে পাৰিব তাৰ আগতে নাপায় এনপিএছত বহুত টেক্স বেনিফিট থাকে যেটো অকল টিয়াৰ 1 নট এপ্লিকেবল হয় আন্ডাৰ সেকশন 80C 1.5 লাখ টকা লৈকে ইনভেস্ট কৰে টেক্স ডিডাকশন পাব ইয়াৰ উপৰি 50000 যদি এডিশনাল আৰু এটা ইনভেষ্টমেন্ট কৰে হেতু ওপৰতো আন্ডাৰ সেকশন 80 CCD 1B হেতু এগেইনষ্ট 50000 এডিশনাল আপুনি ডিডাকশন ক্লেম কৰিব পাৰে আৰু যদি এমপ্লয়াৰে এনপিএছ এক্টিভেট কৰাইছে আৰু কন্ট্ৰিবিউশন কৰি আছে তেওঁলোকে তেতিয়া আপোনাৰ স্যালাৰিৰ 10% বেসিক প্লাস টিয়াৰ 10% আৰু যদি গভৰ্ণমেন্ট এমপ্লয়ী হয় তাৰে 14% যিখিনি কন্ট্ৰিবিউট কৰে তাতে এডিশনাল টেক্স দিব নালাগে এই ডিডাকশন খিনি আমি এটা এক্সাম্পল এটা বুজি আহো এজন স্যালাৰি কেনেকুৱা হ'ব ইয়াত দেখো মতে ইন্ডিভিজুৱেল জনৰ স্যালাৰি হল 4 লাখ তেওঁৰ ডিএ হল 2 লাখ তো ইয়াৰে তেখেতে টিসি আন্ডাৰ 1.5 লাখ টকা ইনভেস্ট কৰিছে তো 1.5 লাখ টকা ডিডাকশন পালে ইয়াৰ পিছত তেখেতে 50000 এডিশনাল ইনভেস্ট কৰিছে তো হেতু ডিডাকশন পালে ইয়াৰ পিছত এমপ্লয়াৰে যিখিনি কন্ট্ৰিবিউশন কৰিছিল তেখেতৰ বেসিক স্যালাৰি প্লাস ডিএ সেইখিনি 4 প্লাস 2 6 লাখ 6 লাখৰ 10% অৰ্থাৎ 60000 তেখেতে ডিডাকশন ক্লেম কৰিব পাৰিব অল টোটাল গুটিখিনি মিলাই 2.6 লাখৰ তেখেতে ডিডাকশন ক্লেম কৰিব পাৰিব এনপিএছত ইনভেস্ট কৰিলে যেটো টেক্স ডিডাকশনৰ কথা কোৱা হৈছে হেতু ওল্ড টেক্স স্লেব হিচাপে ইউজ কৰা হৈছে এটা কথা মন কৰিব যেটো ইনকাম টেক্সৰ দুটা স্লেবৰ অপচন আছে এটা ওল্ড টেক্স স্লেব আৰু নিউ টেক্স স্লেব এই ইটিসি টেক্স ডিডাকশন তেতিয়াহে পাব যদি ওল্ড ইনকাম টেক্সৰ স্লেব এডপ্ট কৰে আৰু যদি নিউ ইনকাম টেক্সৰ স্লেব এডপ্ট কৰে তেতিয়া অকল এমপ্লয়াৰ কন্ট্ৰিবিউশন খিনিতে টেক্স ডিডাকশন পাব এনপিএছত এই ক্যাটাগৰী কোৱালিফাই কৰে ইয়াৰ মানে হল আপোনাৰ ইনভেষ্টমেন্টৰ ওপৰত তিনি প্ৰকাৰৰ এক্সাম্পশন পাব প্ৰথম হল এনপিএছত কৰা ইনভেষ্টমেন্ট খিনি টেক্স এক্সাম্পশন পাব দ্বিতীয় হল আপোনাৰ ইনভেষ্টমেন্ট খিনি জমা হোৱা ৰিটাৰ্ণ খিনিৰ ওপৰত আপুনি টেক্স এক্সাম্পশন পাব আৰু ফাইনালি মেচুৰিটি সময়ত যিখিনি টকা পাব তাৰ ওপৰত একো টেক্স দিব নালাগে
আৰু সেইকাৰণে এনপিএছ এটা টেক্স ফ্ৰেণ্ডলি ইনভেষ্টমেণ্ট অপচন হয়। আশা কৰিছো যে আপোনালোকক এনপিএছ সম্বন্ধে কিছু হ'লেও নলেজ দিব পাৰিছো। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু আপুনি বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু এনেকে ফাইনেন্স এছএমই চেনেলটো চাই থাকিব। ধন্যবাদ।